মোৰ বুকুখন দুফাল কৰি তই ক'ত হেৰাই গলি বাবা, তই ক'ত হেৰাই গলি? ঘৰলৈ মনত নপৰেনে তোৰ? হেৰ মোৰেই শপত, তই ঘূৰি আহ মোৰ বুকুৰ মাজলৈ, তই ঘূৰি আহ। তোৰ অবিহনে মোৰ বুকুখন তেনেই সুদা শুন, তেনেই সুদা। তই ক'ত আছ? হা, তই ক'ত আছ? কেনেকৈ আছ? সময়মতে খাবলৈ আৰু সময়মতে শুবলৈ পাইছনে তই? শুন, তোৰ চিন্তাতে, তোৰ ভাৱনাতে মোৰ বুকুখন বৰ গধুৰ, বুজিছ? মোৰ বুকুখন বৰ গধুৰ। পেটলৈ মোৰ ভাত নাযায়, শুন, পেটলৈ মোৰ ভাত নাযায়। খংৰাগ এৰি ঘৰলৈ ঘূৰি আহ মোৰ বাচ্চা, তই ঘৰলৈ ঘূৰি আহ। তোৰ দুখতে দেউতাৰা এতিয়া উচ্চ ৰক্তচাপত আধা মৰা, বুজিছ? আধা মৰা। আৰু ভনীয়েৰে, তোৰ ভনীয়েৰে তোৰ কথা সুধি সুধি মোক হাইৰাণ কৰি মাৰে। আৰু তোলৈ বাট চাই চাই তাই দিনৰ দিনটো নঙলা মুখতে পাৰ কৰে, বুজিছ? তাই নঙলা মুখতে পাৰ কৰে। তোৰ বেজাৰতে আকাশেও কান্দে। প্ৰতিটো নিশা অচিনাকি দৈত্য এটা হৈ মোক খেদি ফুৰে, বুজিছ? মোক খেদি ফুৰে। শীতলৰ গাৰুটোৱে এধাৰতে তোক খেপিয়াই থাকে, তোক খেপিয়াই থাকে। ঘূৰি আহ বাবা, তই ঘূৰি আহ। তোৰ অবিহনে ঘৰখন মোৰ তেনেকা, বুজিছ? তোৰ অবিহনে মোৰ ঘৰখন তেনেকা। তোৰ অনুপস্থিতিত বেমেলি ঘৰখনত এতিয়া এক বিশাল শূন্যতা। তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো, আমি জীয়াই থাকিব নোৱাৰো। তই নুবুজনে এই কথা? তই এবাৰলৈও অনুভৱ নকৰনে বাবা? তই শৰীৰে মোৰ বুকুলৈ ঘূৰি আহ, তই ঘূৰি আহ বাবা। তাকে ঈশ্বৰৰ ওচৰত মোৰ কুলহুম